নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। পূজা লাগিছেনে নাই বাৰু? আমাৰ কিন্তু একদম 10-15 দিনমান আগৰ পৰাই পূজা লাগিল। এয়া চাওক, পূজাৰ প্ৰস্তুতি প্ৰায় 90% শেষ হৈছেই আৰু দিনত ভালকৈ গম নাপাব, মই ৰাতিও আপোনালোকক অলপ দেখাম আৰু পূৰা একদম চলি আছে। এয়া থিয়েটাৰৰ পোষ্টাৰবোৰ দেখিছে নহয়? কেতিয়া যে পূজাটো মানে আহিব এনেকুৱা লাগিছে। পূজা বাৰু আৰম্ভ হৈয়ে গ'ল, পূৰা একদম জবৰদস্ত প্ৰস্তুতি চলি আছে। আপোনালোকেতো নিশ্চয় জানেই বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ কথা। কোন আহি পাইছে মোক জনাবচোন, আৰু যিসকলে নাজানে সেইসকলক মই জনাই দিছোঁ। আৰু আপোনালোকে আহিব দেই পূজা চাবলৈ। মোৰ ফালৰ পৰা একদম মানে নিমন্ত্ৰণ থাকিল আৰু আপোনালোকক আহিব। এয়া পূৰা চাৰিওপিনে একদম লাইট ইমান ধুনীয়াকৈ সজাইছে। আৰু মন্দিৰৰ ভিতৰ ভাগৰ কামবোৰো চলি আছে। আৰু এয়া মন্দিৰৰ গেট আপোনালোকক ৰাতি মই দেখাই আছোঁ। আপোনালোকেতো চাগে জানে আমাৰ ইয়াত নৱমীৰ দিনা মহ বলি দিয়া হয়। এইবাৰ 61 নে কি হৈছে, আৰু মই মানে শুনিছোঁ আৰু চিয়ৰ নহয়। কিন্তু সেয়া চাওকচোন, ৰাতি ইমান ধুনীয়া লাগিছে। চাৰিওপিনে লাইট মানে প্ৰত্যেকবাৰে কিবা এটা নতুন কৰি থাকে আৰু ধুনীয়াকৈ। এয়া এইবাৰো বেলেগ কিবা এটা কৰিছে। আহিব আপোনালোকে, ভাল পাব। আহিলে কিন্তু মোক জনাব। এয়া ৰাস্তাত এনেকৈ দি দিছে, ইমান ধুনীয়া লাগিছে। আপোনালোকক পূজাৰ ভিডিঅ' বাৰু মই দিম, চেষ্টা কৰিম আৰু দেখুৱাবলৈ। আজিলৈ আহিছোঁ, বাই।